নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, সুস্থ আছে। আৰু আজিৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই মিতালী আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, সুস্থ আছে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে এটা স্পেচিয়েল টিপছ আছে, যিটো টিপছ বিশেষকৈ মহিলাসকলৰ বাবে আৰু ছোৱালীসকলৰ বাবে। আৰু এই টিপছটো হৈছে মই স্কিনৰ এটা টিপছ দিম, স্কিনখন কেনেকৈ গ্ল' কৰিব, ডাৰ্ক চাৰ্কুল কেনেকৈ নাইকিয়া কৰিব তাৰ এটা টিপছ দিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মচুৰ দালিখিনি মই কালি ৰাতিয়ে তিয়াই থৈছিলোঁ আৰু এতিয়া ধুনীয়াকৈ কোমলি গৈছে। আৰু এইখিনি এতিয়া মই মিক্সিত ধুনীয়াকৈ পিচি ল'ম। আৰু ইয়াত অকণমান পিচি লোৱাৰ পাছতহে অকণমান নেমু দিম। এতিয়া নিদিওঁ বাৰু, আপোনালোকক দেখাম কেনেকৈ আৰু কি দিওঁ। এয়া মচুৰ দালিখিনি মই পিচি ল'লোঁ, এইখিনি পিচি লোৱা হৈ গ'ল। আৰু ইয়াতে মই অকণমান চেপি দিম নেমু, আৰু ইয়াতে দিম অকণমান ঘৰুৱা পিচি লোৱা হালধি, আৰু ইয়াতে দিম অকণমান কেঁচা গাখীৰ, আৰু ইয়াতে দিম অকণমান এল'ভেৰা, ইয়াৰ ৰসটো উলিয়াই পেলাই দিম। আৰু এইখিনি ধুনীয়াকৈ মিহল কৰি দিম। চাব যাতে যেতিয়া এই মিশ্ৰণটো লগাব মুখখন ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই আহিব, মুখখন যাতে চাফা হৈ থাকে। আৰু এতিয়া মিশ্ৰণখিনি ধুনীয়াকৈ মুখত লেপন দি কমচে কম আধা ঘণ্টাৰ সময় ৰাখিলেও হ'ব, বা 15 মিনিট সময় ৰাখিলেও যথেষ্ট। এতিয়া মই এইখিনি মুখত এপ্লাই কৰিম। সানি গ'লেই হ'ল। চকুৰ গুৰিটো লগাব পাৰে এনেকৈ, কাৰণ চকুৰ গুৰিতে ডাৰ্ক চাৰ্কল বেছি আহে। চাব যাতে চকুৰ ভিতৰলৈ নাযায়। অকণমান ডিঙিটো লগাব পাৰে। মুখৰ স্কিনখনৰ লগতে ডিঙিৰ স্কিনটো খুবেই জৰুৰী। গতিকে ডিঙিটো আমি যতন ল'ব লাগে। ডিঙিটো এনেকৈ লগাব পাৰে। যেতিয়া এইখিনি শুকাবলৈ ল'ব তেতিয়ালৈকে আপোনালোকে কথা নক'ব, অকণমান সময় কথা নোকোৱাকৈ এনেকৈয়ে ৰাখিবলৈ চাব। আৰু এইখিনি আধা ঘণ্টামান হোৱাৰ পাছত ধুনীয়াকৈ ঠাণ্ডা পানীৰে মুখখন ধুই দিব। তাৰপিছত আপোনালোকে ৰিজাল্ট অট'মেটিক পাই যাব। এতিয়া মই এইখিনি শুকাবলৈ দিওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ।
মুখখন ধুই আহিলোঁ আৰু এতিয়া মোৰ মুখখন কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব কিবা চেঞ্জ পাইছেনে এয়া চাওক মানে কিমান মানে চাফা লাগিছে আৰু ইমান নিমজ লাগিছে চুইয়ে ভাল লাগিছে আৰু আপোনালোকেও এই টিপছটো নিশ্চয় ভাল পালে আপোনালোকেও ঘৰতে ঘৰুৱা বস্তুৰে এই টিপছটো আপোনালোকে ট্ৰাই কৰি চাব নিশ্চয় সুফল পাব আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ থাকিল আৰু লগতে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম